বগাত গলা এটাত আহিলা এটাত গলা এইজন বগাত হোৱাইট ৰেড হোৱাইট হোৱাইট আকৌ ৰেড আকৌ হোৱাইট আকৌ ৰেড আকৌ হোৱাইট বঢ়িয়া দিয়া তোমালোকৰ পাল কৰা এই বঢ়িয়া বাবু পাইছা বঢ়িয়া কিছুমান এটা গান অফ কৰি দিয়া বঢ়িয়া আগলৈ চাই দেখা দেখি চালে নহ'ব তোমাৰ কনচেনট্ৰেট আগত হ'ব ফোনটো আমাৰ নাহে এইটো আহিব চাগে এটা তিনিটাকে নহয় হোৱাইট আহি যা লগত যা যা লগত আহি যোৱা কোনটো পাকে সেইটো পাকে আহি যোৱা এনেকে বঢ়িয়া গাইছ এই এটা ষ্টেপত লৈ আহা এইটো গ'লা আকৌ আহিলা আকৌ ইটো গ'লা আকৌ ইটো পাই ওলা এনেকে নহ'ব বেগ হয় এইটো পইচা কৰিলা এইটো আহিলা এইটো বেগ আকৌ এইটো পইচা কৰিলা কি 3 নম্বৰ পালা আকৌ এইটো পইচা কৰিবা ভৰি কি আহিব নহব পানে কি যায়গি জল হ'ব কি হৈছে আজটো বলা গোটে ভৰি পেলাব নাই এডাল নাই হয় তুমি দা দিয়া ফাষ্ট বাবু মিষ্টেক হৈছে আহি যাব প্ৰেক্টিচ কৰিলে আহি যাব ধুনীয়াকৈ সদায় কৈ থাকিলে স্পীড মাৰ শিকাই দে তুমি কৈ যোৱা কৈ শিকাই যোৱা হয় ক'ত ভৰি পিছলৈ দিছ ভৰি আগলৈ সম্পূৰ্ণ বঢ়িয়া দৈ যাবাগৈ ৰখি নিদিবা যা বাবু মাৰা মাৰি যোৱা স্পীড মাৰা এখন দৈ যাবা আকৌ দেই ৰখি নিদিবা বঢ়িয়া বাবু আহি যোৱা ৰ'বা এটা জিনটো মাৰি লওক মূৰত বগাই দিম নোৱাৰিলে হৈ দিবি এনে পৰিবি নহ'লে
বাবু আহি যোৱা নাই হোৱা এতিয়া মাৰা এইটো যে হয় এনেকৈ কৰিলে ইটো চাইডে এনেকৈ দেখুৱাই এখোজ তেনেকৈ কৰিলে এনেকৈ দেখুৱাই ইটো চাইডে ই পাৰ্চেণ্টেজ এনেকৈ মিলাবি এখোজ বঢ়িয়া কিমান পাপ ভাল চিলি খায় ভৰি কেইখন গা চিলিত মাৰে চিলিত মাৰে এবাৰ এইটো ৰাউণ্ড হ'ব এবাৰ মুভিং হ'ব এইটো চাইডে হা আহি যা বঢ়িয়া হ'ল এই পাওঁ ফটো ষ্টাৰ্ট বঢ়িয়া 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 ইয়াত আহা চেণ্ডেল পৰা এনেই দিছিলে চেণ্ডেলৰ এনেকৈ আহিব লাগে এই শ্বৰ্ট কৰিলে কি হ'ব নহ'ব নহয় এনেকৈ আপুনি হ'ব ইয়াৰ হ'ব আকৌ আকৌ go fast ঐ আহিব Azin যা right left right left right কি কৰিছা মানে ডাইৰেক্ট ঘূৰি ঘূৰি কিয় গৈছা লাইফষ্টাইল দিব লাগে মানে কি গেপ দি 20 মিটাৰ go fast pick up speed দৌৰি যাবি দেই এখন দৌৰি যাবি স্পীড দেই go fast pick up কৃষ্ণ দা যোৱা স্পীড বঢ়িয়া জিন্তু হৈছে বাবু ৰবা নাই এই ভৰি বলত উঠাবা স্পীড So guys, fast. Go one way. বঢ়িয়া গাইছ বঢ়িয়া এনেকৈ প্ৰেক্টিছ সদায় চলিব লাগিব বঢ়িয়া গাইছ বঢ়িয়া তুমি কৈছা তেতিয়া গম পাবা মই এইবিলাক প্ৰেক্টিছ কৰি থৈছোঁ ভৰি 90 ডিগ্ৰী উঠাবা আৰু ভৰি আগডোখৰ উঠোৱা এনেকৈ নহয় এইটো ষ্টাইলত এইটো উঠাব দিছে নাই হোৱা বঢ়িয়া বাবু জিন্তু
বৰ্তমান বাহাদুৰ দৌৰিব আহিছে আমাৰ ল'ৰা আৰু ছোৱালী সকলো সমানে দৌৰি আছে চাকৰিৰ কাৰণে যিহেতু 22,000 পদ ওলাই আছে আছাম পুলিচৰ চ' চবেই প্ৰিপেৰেশ্যন কৰি আছে এবাৰ চাই দিয়া চবেই হাঁহে বুলি কৈ দিম প্ৰিয়ংকা বা ঠিক আছে দীপশিখা বা এনেকৈ সকলো বাহঁত আহিছে এইটো জিন্তু এয়া সকলো দৌৰিব আহিছে এতিয়া ভলী কিমান দিয়া মাৰা অলপ পিছলৈ যা এতিয়া মাৰা এনেকৈ হ'লে নহ'ব দেহা মজা কিমান 11:30 নে স্পীড আহিব পিক আপ লগাব দিয়া কেইফুট 12 ফুট আহিছে মাৰা বঢ়িয়া Pick up. 11 বঢ়িয়া মাৰা চমিবা কি তুমি এখন চলাব মানে দিয়া চলো বৰ্তমান আমাৰ প্ৰেক্টিচ কৰি হৈছে আৰু এতিয়া আমি ধুনীয়াকৈ বেগ চেক লৈ ধুনীয়াকৈ সাজু ঘৰলৈ যাবলৈ 3 ঘণ্টা টাইম প্ৰেক্টিচ কৰিলোঁ তোমাৰ এতিয়া সাজু ঘৰলৈ যাবলৈ এতিয়া এইফালে দেহামণি গৈ আছে বৰ মোনালৈ ইফালে গৈ আছে তাৰপিছত কিবা এটা কৈ দিয়া আৰু মানে প্ৰেক্টিচ কৰি আজি কেনেকুৱা লাগিলে অনুভৱটো কেনেকুৱা হৈছে একদম মজা লাগিছে ভৰিখন পূৰা টানি ধৰিছে এবাৰ তোমাৰ অসম পুলিচৰ পষ্ট 2000 ল'ব ন 2025 কিবা এটা ল'ব তাৰ ভিতৰত মানে এবাৰ ল'ব লাগিব আমি এটা ল'ব লাগিব তো আমি এতিয়া কি ক'ম বাদ দিয়া কিবা ক'বলৈ ক'ম এতিয়া হাত ভৰি চাত ভৰি ধুই লওঁ আচলতে গৈ আমি সমীৰ ভাই হেল্ল' হাত ভৰি চাত ভৰি ধুই লোৱা গাইছ তো আমাৰ মুখ চুখ হাত ভৰি ধুই হৈছে এতিয়া আমি ঘৰলৈ যাম আৰু এতিয়া কৃষ্ণমণি দা সমীৰ চোলা তোলা খুলি লৈ মুখখন মানে হাত ভৰি মুখটো কি চোলাটোহে তিয়াই দিছে দেখিছেনে তেওঁ গৰম লাগিছে বোলে এয়া জিন্তু এটা কথা আমাৰ ইয়াত ধুনীয়া সুবিধা আছে দেই এই স্কুলখনৰ কাৰণে অঁ আমাৰ কিন্তু ফিল্ড নাই আমি স্কুলৰ ফিল্ডতহে দৌৰি আছোঁ ইয়াত ধুনীয়া পানী চানী চব সুবিধা আছে অঁ একদম মজা অঁ ফিল্ড আছিলে ষ্টেডিয়ামৰ কাৰণে হৈ গ'ল ষ্টেডিয়ামখন বাৰু দেখাম এদিন দেখাম বেলেগ দেখাম অঁ চ' গাইজ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ চ' বেলেগ এদিন লৈ লগ পোৱা আশাৰে বাই 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 টাটা টাটা